Hey student, welcome back to my another video. This is Sanidul, your favorite educator. So আজি মই এই 7টা চেপ্টাৰৰ কমন দিম। আগৰ ভিডিঅ'টোত এইখিনি কমন দিছিল ওকে। So 100% কমন ভিডিঅ' হয়। এইখিনিৰ পৰা মই যিখিনি কমন দিম সেইখিনি আহিব ওকে। So let's get started. So ফাৰ্ষ্টত চেপ্টাৰটো চোৱা উদ্যোগী হোৱা। এই উদ্যোগী হোৱাৰ পৰা কোনটো লাগিব চোৱা। আমাৰ খ নম্বৰটো কমন আছে, খৰ পাছত গ নম্বৰটো, তাৰপাছত অংগ নম্বৰটো, তাৰপাছত বৰ্গৰ দ্বিতীয় ছ ওকে হ'ল। তাৰপাছত এই 2 নম্বৰ পৰা একো কুৱেশ্যন নালাগে, 2 নম্বৰ পৰা নালাগে। 2 নম্বৰ কোনটো লাগিব চোৱা, 2 নম্বৰ লাগিব এই গটো লাগিব ওকে। 2 নম্বৰ এই গটো লাগিব। তাৰপাছত ইয়াৰ পৰা কোনটো লাগিব চোৱা, এই 4 নম্বৰটো কমন আৰু 6 নম্বৰটো কমন ওকে। ইয়াৰ পৰা এইখিনি ওকে, এইখিনি পঢ়ি যাব 100% কমন কুৱেশ্যন পাই যাব ওকে। চ' নেক্সট চেপ্টাৰটো চোৱা, নেক্সট চেপ্টাৰটো আছে ভাৰতীয় সংস্কৃতি ওকে। ভাৰতীয় সংস্কৃতিৰ পৰা কোনটো লাগিব চোৱা, ইয়াৰ পৰা চোৱা 2 নম্বৰটো লাগিব আৰু 2 আৰু 4, তাৰপাছত লাগিব 8 নম্বৰটো, 8 নম্বৰ কুৱেশ্যনটো ওকে। 8 নম্বৰ কুৱেশ্যনটো 8 নম্বৰ কুৱেশ্যনটো ওকে। 8 নম্বৰ কুৱেশ্যন, তাৰপাছত লাগিব 9 নম্বৰ কুৱেশ্যনটো, তাৰপাছত 12 নম্বৰ, তাৰপাছত 14, তাৰপাছত 15 আৰু এই 17 নম্বৰটো ওকে। এইখিনি চাই যাবা 100% কমন পাই যাবা ওকে। তাৰপাছত এইখিনি নালাগে, এইখিনি যিকেইটা আছে এইখিনি নালাগে ওকে, বুজি পালা। তাৰপাছত নেক্সট আছে আমাৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ওকে। ইয়াৰ পৰা কোনটো লাগিব চোৱা, ইয়াৰ পৰা লাগিব ক লাগিব, খ লাগিব আৰু এই গ নম্বৰটো লাগিব ওকে হ'ল। তাৰপাছত 2 নম্বৰৰ পৰা লাগিব, এই 2 নম্বৰৰ পৰা লাগিব তোমাৰ এই যিটো ক নম্বৰ আছে, ক নম্বৰটো আৰু খ নম্বৰটো ওকে, ক আৰু খ। তাৰপাছত এইখিনিৰ পৰা লাগিব এইখিনিৰ পৰা একো নালাগে, কেৱল 8 নম্বৰটো, এই 8 নম্বৰটো 8 নম্বৰ নহয়, এই 4 নম্বৰটো আৰু 7 নম্বৰটো ওকে হ'ল। নেক্সট চেপ্টাৰটো আছে আমাৰ ইণ্টাৰনেটৰ তিতা মিঠা ওকে। ওকে, এই চেপ্টাৰটোৰ পৰা কোনটো লাগিব চোৱা, এই চেপ্টাৰটোৰ পৰা লাগিব তোমাৰ ইণ্টাৰনেট তিতা মিঠা। এই চেপ্টাৰটোৰ পৰা লাগিব ক লাগিব, তাৰপিছত খ লাগিব, তাৰপিছত অংক নম্বৰটো লাগিব ওকে। কমন হয় এইবিলাক ওকে। তাৰপাছত এইখিনিৰ পৰা লাগিব 5 নম্বৰটো আৰু 8 নম্বৰটো ওকে হ'ল। নেক্সট চেপ্টাৰটো আছে আমাৰ অৰুণিমা সিনহা ওকে। এই চেপ্টাৰটোৰ পৰা লাগিব গ আৰু অংগ আৰু এইখিনিৰ পৰা লাগিব তোমাৰ 7 আৰু 8 ওকে হ'ল। নেক্সট চেপ্টাৰটো আছে আমাৰ অৰণ্য যাত্ৰা ওকে। এই চেপ্টাৰটোৰ পৰা লাগিব 1 নম্বৰ লাগিব আমাৰ এই গ নম্বৰটো লাগিব যে লৰ্ড কাৰ্জন কোন ওকে। আৰু এই লং কুৱেশ্যনৰ পৰা লাগিব 8, 9 আৰু 10 ওকে, 8, 9 আৰু 10।
এই তিনিটা পঢ়িলে হৈ যাব ওকে নেক্সট চেপ্টাৰটো আছে আমাৰ পাৰস্যত এ ভূমিকি ওকে এই চেপ্টাৰটোৰ পৰা লাগিব গ লাগিব এই গ নম্বৰটো লাগিব তাৰপিছত মূৰ্ধন্য ণ লাগিব তাৰপিছত লাগিব দন্ত্য ন লাগিব আৰু ম লাগিব এই ম নম্বৰটো লাগিব ওকে হ'ল 1 নম্বৰ কুৱেশ্যন এইকেইটা লাগিব আৰু 2 নম্বৰ কুৱেশ্যনৰ পৰা 2 3 8 আৰু 11 ওকে 2 3 এই 2 নম্বৰটো 2 3 তাৰপাছত 2 3 8 আৰু 11 এই 8 নম্বৰটো আৰু 11 নম্বৰটো হ'ল এইখিনি আছিল আজি কমন ভিডিঅ এইখিনি পঢ়ি যাব 100% 2026 মেট্ৰিক পৰীক্ষাত এইখিনি আহিব ওকে সো subscribe the channel and share the video okay so thank you